নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ডিম্পল নাথে আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আমাৰ অসম মনিটৰৰ অন্য এটি ফ্ৰেছ ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোৰ টপিকটো হ'ল ফুল ফৰ্মৰ ওপৰত। আপোনালোকে থাম্বনেইল চাই নিশ্চয় গমেই পাইছে কিহৰ ওপৰত আলোচনা কৰিম। চ' বন্ধু বান্ধৱীসকল, চিম কাৰ্ডৰ বিষয়ে আমি আলোচনা কৰিম, যিটো আমাৰ মোবাইল ফোনত দৈনন্দিনভাৱে আমাৰ লগত নিতৌ জড়িত হৈ থাকে, সেই চিম কাৰ্ডৰ বিষয়ে। চ' চিম কাৰ্ডৰ ফুল ফৰ্মৰ বিষয়ে আলোচনা কৰাৰ আগতে আপুনি যদি আমাৰ এই ইউটিউব চেনেলটো পোনপ্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ভিডিঅ'টো ভাল লাগে আৰু নলেজেবল বুলি ভাবে তেতিয়াহ'লে লাইক কৰিব আৰু নিজৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব পাৰে। চ' বন্ধু বান্ধৱীসকল, চিম কাৰ্ডৰ ফুল ফৰ্ম হ'ল ছাবস্ক্ৰাইবাৰ আইডেণ্টিফিকেশ্যন মডেল। বন্ধু বান্ধৱীসকল, চিম কাৰ্ডৰ ফুল ফৰ্ম হ'ল ছাবস্ক্ৰাইবাৰ আইডেণ্টিফিকেশ্যন মডেল। চ' আশা কৰিলোঁ আপোনালোকে চিম কাৰ্ডৰ ফুল ফৰ্ম বুজি পালে, আৰু যিসকলে জানে তেওঁলোকৰ বাবে সুখবৰ, আৰু মনত পেলাই দিলোঁ তেওঁলোকক চিম কাৰ্ডৰ ফুল ফৰ্মটো, আৰু যিসকলে নাজানে তেওঁলোকৰ কাৰণে ভিডিঅ'টো নিশ্চয় নলেজেবল হ'ব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু কাষত থকা নটিফিকেশ্যন বেলটো প্ৰেছ কৰি দিব, যাতে আমাৰ আহিবলগীয়া নতুন নতুন ফ্ৰেছ ভিডিঅ'বোৰৰ নটিফিকেশ্যন আপোনাৰ তাতে অতি সোনকালে যায়। ধন্যবাদ।